প্ৰথমতে মই এটা বাটিত কিছু গুড় উলিয়াই লৈছোঁ। তাৰপিছত ইয়াতে মই ভজা পিঠাগুড়ি দিছোঁ। ভজা পিঠাগুড়িৰ সলনি কেঁচা পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত ইয়াতে চুজি দিছোঁ আৰু বেকিং পাউডাৰ দিছোঁ। তাৰপিছত নিমখ অকণমান দিছোঁ আৰু এপেকেট পাউডাৰ গাখীৰ দিছোঁ। দি ধুনীয়াকৈ মিক্স কৰি লৈ ইয়াতে প্ৰয়োজন অনুসৰি মই ফটা গাখীৰ ঢালি দিছোঁ আৰু ফটা গাখীৰৰ সলনি পানী নাইবা নফটা গাখীৰো ব্যৱহাৰ কৰিব পাৰি। মই কিন্তু ফটা গাখীৰে দিছোঁ। দি ধুনীয়াকৈ মিক্স কৰি উঠি এইখিনি এতিয়া আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম মই এতিয়া। কেৰাহী গৰম হোৱাত মই তাত কিছু ৰিফাইন তেল দিছোঁ। দি পিঠাগুড়িখিনি গিলাচৰ সহায়েৰে এনেদৰে বহাই দিছোঁ আৰু ধুনীয়াকৈ লুটিয়াই দি আছোঁ। কিন্তু গেছটো মই মিডিয়াম ফ্লেমতে ৰাখিছোঁ। যেতিয়া পিঠাটো ৰঙচুৱা হৈ গ'ল তেতিয়া ইয়াক মই নমাই থলোঁ আৰু একেদৰে মই বাকীকেইটা পিঠাও এনেদৰে বনাই লওঁ। কিছু সময়ৰ পিছত আমাৰ পিঠাখিনি ৰেডি হৈ গ'ল আৰু মই প্লেটত সজাই ল'লোঁ।